হে গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভালে হ'ব। আকৌ আহি গ'লোঁ নিউ ব্লগ এটা লৈ পিনি ভাবিলোঁ কালিতো ব্লগ দিয়া নহ'লে আজি আকৌ নতুনকৈ কিবা এটা কৰোঁ বুলি। কি পাৰোঁ কি নোৱাৰোঁ মানে ক'ৰবাত গৈ আছোঁ আৰু এছেঘাট কাম এটাৰ কাৰণে গৈ আছোঁ। ব'লক ময়ো যাম, আপোনালোকক দেখাম কি কাম হয়। তাৰপাছতে ভাত চাত খাই লওঁ, ওলাই লওঁ, চাৰ্ট এটা পিন্ধি লওঁ, কাপোৰ চেঞ্জ কৰি লওঁ, তাহাঁত ব'লক গৈ থাকোঁ। চাই থাকক খালি আপোনালোকে স্কিপ নকৰাকেনে। ফাইনেলি গাইজ কাপোৰ পিন্ধি আছোঁ, পিন্ধি লওঁ পটাপট, তাহাঁত ব'লক ভাত খাই হৈ গ'ল, এতিয়া ওলাই যাব লাগে। ফাইনেলি গাইজ মই ওলাই গৈ ৰেডি, কাপোৰ চাপোৰ পিন্ধা হৈ গ'লে চাই লওক, কাপোৰ চাপোৰ পিন্ধি ৰেডি আৰু যাওঁ ব'লক। আপাহঁতৰ ঘৰত গৈ আছোঁ, যিহেতু আমাৰ ওচৰতে আপাহঁতৰ ঘৰ আছে। আপাহঁতৰ ঘৰত গৈ আছোঁ, কিবা এটা কাম আছে, কৰি আহোঁ। কি কাম আপোনালোকে চাই থাকিলে গম পাব, চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব কি কাম হয়। চাই থাকক খালি, স্কিপ নকৰিব, সকলোৱে চাই থাকক। এই আৰু এটা কথা পাহৰি গৈছিলোঁ, যিহেতু মৰ্ণিং ৰাতিপুৱাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দেৰিকৈ হ'লেও সকলোকে মৰ্ণিং, গুড মৰ্ণিং। যিসকলে চাই আছে সকলোকে গুড মৰ্ণিং, মানে যেতিয়া হ'লেও আৰু কৈ দিছোঁ, মই ৰাতিপুৱা ভিডিঅ'টো যিহেতু আৰম্ভ কৰিছোঁ, সকলোকে মৰ্ণিং। হ'ব এতিয়া গৈ থাকোঁ ব'লা, ফাৰ্ষ্ট গৈ তাত লগ পাই আছোঁ। ফাইনেলি গাইজ আহি পাই গ'লেই, বস্তু উলিয়াই লওঁ, তাৰপিছত কামত লাগিম আৰু। ব'লক বস্তু উলিয়াই লওঁ ফাৰ্ষ্ট। ফাইনেলি গাইজ কামত লাগি গ'লোঁ মানে জুই জ্বলাই লৈছোঁ। এতিয়া চাওক জুই জ্বলাই লৈছোঁ, যিহেতু বতৰ বহুত বেয়া। আমাৰ ইয়াত 10 দিন মানে হৈ গ'ল বৰষুণ দিয়ে আছে মানে। কেলৈ কি এইখিনি কালাৰ কৰিবলৈ হ'লে মানে পূৰা শুকাব লাগিব, তেতিয়া শুকালেহে কালাৰটো ভাল হয়, নহ'লে এনেই লোকচান হয়, কালাৰটো উৰি গুচি যায়। কিন্তু জুইৰ পৰা জ্বলাই লৈছোঁ বস্তুখিনি, তেতিয়া যাতে সোনকালে শুকায়, তেতিয়া ভাল হ'ব, কালাৰটো ভাল হ'ব। তাতে যিহেতু নিজৰে বস্তু ভাল হওক সেই বুলিয়ে লাগিছোঁ আৰু নিজে লাগিছোঁ, বেলেগক লগোৱা নাই। এয়া চাওক কৰি যাম আৰু কমপ্লিট যেতিয়া হ'ব তেতিয়া দেখাম। ৰংখিনি উলিয়াই লৈছোঁ বটলৰ পৰা, ধুনীয়াকৈ উলিয়াই লৈ তাৰপিছত কালাৰ কৰিম। প্ৰায় মানে আজি 1 মাহ মানে হৈ গ'ল বনাব দিয়া, যিহেতু নিচাতে অকলে বনাই থাকে, বনাব নোৱাৰে। আমি সেইকাৰণে ভাবিলোঁ মই অকণমান আজি লাগি দিওঁগৈ, সোনকালে হওক। ঘৰত লাগে মানে বহুত অসুবিধা, নহ'লে ডাইনিং চিট নহ'লে এখন ডাইনিং চিটখন সোনকালে হওক বুলি আৰু সোনকালে নিজে লাগি আছোঁ, সোনকালে হওক খালি। ফাইনেলি গাইজ ৰ'দ ওলাইছে, ৰ'দ ওলোৱাৰ কাৰণে ফটোবিলাক ৰ'দত উলিয়াই দিছোঁ। এতিয়া কালাৰ কৰিবলৈ ভাল হ'ব। এইবিলাক চব উলিয়াই ল'লোঁ বাহিৰত, তাৰপিছত কালাৰ কৰিম আৰু আকৌ। সেয়া আমাৰ ভানচা কাম কৰি আছে, এতিয়া টাৱেল পিন্ধি ল'লে। গাইজ গৰম উঠিছে, যিহেতু ৰ'দটো দিছে, গৰমত থাকিব পৰা নাই, পূৰা লাগি আছোঁ আৰু কামত। এইফালে ডাইনিং বনাই আছে, ডাইনিং চিট এই কালাৰ কৰি আছে। সেইফালে ডাইনিংখন আছে, অলপ সেইখন ডাইনিংখন ওপৰত এখন লগোৱা নাই আৰু লগাব আৰু লাহেকৈ দেখা পাব, লগালে সকলোৱে চাবও পাব। চাই থাকক খালি, স্কিপ নকৰিব, চাই থাকক চাব, পুৰা সম্পূৰ্ণকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাইনেলি গাইজ কালাৰ কৰি অলপ বহিলোঁ, বহুত ভাগৰ লাগিলে। এয়া কালাৰ কৰি আছোঁ আৰু মোটামুটি হৈছেগৈ এইখিনি। ভাবিলোঁ অকণমান চাহ খাই লওঁ। এয়া চাহ আমাৰ এই দাদাই চাহ বনাই দিছে। ইয়াৰ নাকেদি মানে মাখন ওলাই গৈছে, পুৰা মাখন ওলাই গৈছে নাকেদি, দুইটা নাকৰ ফুটাদি মাখন ওলাই গৈছে আকৌ। এয়া আৰু চাহটো খাই লওঁ, তাৰপিছত একেবাৰে কালাৰ চালাৰ কৰি লাষ্টত লগ পাই আছোঁ আৰু চাই থাকক। তো গাইজ এতিয়া ইয়াক কাম কৰা দেখি আমি বৰ ৰখিব নোৱাৰিলোঁ, ভিতৰৰ পৰা পালেং কেইখন উলিয়াই ময়ো চিজ মাৰি আছোঁ। এতিয়া মোক কাম কৰা দেখিও মানে ৰখিব নোৱাৰিলে, ধৰক ভালে হ'ব, মোৰে অকণমান সোনকালে হ'ব, কৰি থাকক। কৰি আছোঁ আৰু লাহে লাহে কিমানখিনি পাৰোঁ আজি কৰিম, নোৱাৰাখিনি থাকিব, পিছত কৰিব নিচাই লাহে লাহে। মই যিমানখিনি পাৰোঁ কৰি দিছোঁ আৰু চাই থাকক খালি ভিডিঅ'। ফাইনেলি গাইজ কালাৰ কৰি হৈ গ'ল, দিনটো লাগিলে কালাৰ চালাৰ কৰি। এতিয়া গা পা ধুওঁ আৰু লাহেকৈ ঘৰত যাম, তাৰপিছত আৰু কৰিম আৰু কিবা কিবি, চাই থাকক। ফাইনেলি গাইজ আহি ঘৰ পাই গ'লোহি, গা পা ধুই আহিলোঁ আৰু নিচাদহঁতৰ ঘৰতে।
এতিয়া অকণমান তেল চেল লগাই লওঁ, তাৰপিছত অকণমান ওলাই যাম আমাৰ গাঁও ছাইডে অকণমান খোজকাঢ়িব, যিহেতু ডেইলি যাওঁৱে খোজকাঢ়িব, আজিও অকণমান ওলাই যাম, আপোনালোকক অলপ দেখাম, চাই থাকক। ওলাই আহিলোঁ এতিয়া তেল চেল লগাই, গাত তেল চেল লগাই ল'লোঁ, চুলি তেল চেল লগাই ল'লোঁ, ওলাই ল'লোঁ, টি চাৰ্টটো চেঞ্জ কৰি ল'লোঁ, ব'লক এতিয়া যাওঁ আমাৰ গাঁওখন অকণমান চাব আৰু চাই থাকক। আমাৰ গাঁৱতনো কি চাব আৰু এইখন গোটেইখন পথাৰ, এইখন পাহাৰখন ওচৰতে পাহাৰখন আছে, এইখন দেখিলে নহয়, অলপ জুম কৰি দেখাইছোঁ, এইখন পাহাৰখন ওচৰতে আছে, চাই লওক। এইখনে আমাৰ গাঁওখন আৰু চাওক, এইয়া ল'ৰাবিলাকে খেলি আছে বিন্দাছ, চবেই নিজৰ নিজৰ কামত ব্যস্ত, আমিও আহিলোঁ অলপ ওলাই, চাওক সেইখন পাহাৰখন সৰু মানে জিলিকি আছে, সেয়াই আৰু আমাৰ গাঁও, চাওক সেয়াই আৰু। ফাইনেলি গাইছ আমি আহি ক'বা গ'লেহি বৰপথাৰ পৰে হয় নাই, বৰপথাৰ পাই গ'লেহি। এয়া চাওক বহি আছোঁ বৰ্তমান সুন্দৰ নাজাৰা এটাত, মোৰ লগত আছে মটু, এইটো আমি দুটা আহিছোঁ আৰু ওলাই খোজকাঢ়িব হয় নাই। আৰু আমাৰ এইফালে খেতি কৰিলে মানুহে, চাওক এইটো চাইডে হাল বাইছে, এইটো চাইডে ৰুলে, চাওক কি সুন্দৰ নাজাৰা মানে, এইটো চাওক কি মস্তি। ভাবিলোঁ এটা হোটেলত সোমাই চাহকে খাই যাওঁ, দুইটা লগ হৈছোঁ যেতিয়া। হোটেল আহি পাই গ'লোহি, এতিয়া চাহ একাপ খাই লওঁ, তাৰপিছত ঘৰত গৈ আছোঁ। মজা আহি গ'ল, গৰম চামোচে, গৰম চাই, পিয়ৰ মজে লো। ফাইনেলি গাইজ ঘৰ আহি পাই গ'লোহি, তাৰপিছত এইটো কি বুলি কয় হোটেলত সোমালোঁ আৰু চাহ একাপ খালোঁ, দুইটা লগৰটোৱে মই দুইটাই খালোঁ চাহ একাপ। এতিয়া ঘৰত যাম, ঘৰত গৈ অলপ আৰাম কৰিম, যিহেতু আজি ঘৰৰে কাম কৰিলোঁ, বহুতখিনি ভাগৰ লাগি গ'ল। আৰু ভিডিঅ'টো চাই কেনে পালে সকলোৱে জনাবা, কমেণ্ট কৰিবা আৰু লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা সকলোৱে যিমান পাৰা। ভিডিঅ'টো ইমানেই আৰু আজি ইমানতে সামৰণি মাৰিলোঁ, যিহেতু দেখিছে আপোনালোকে আন্ধাৰ হৈ গ'ল ভিডিঅ' কৰোঁতে যি পাৰোঁ যিনো আৰু কৰি দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। আৰু হ'ব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, লাভ ইউ অল, বাই।